আমি বিটিআর সরকারত বর্তমানে যেহেতু আমি কোচ রাজনৈতিক জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন আমি লাঞ্ছিত বঞ্চিত হয়ে আইছো আমাক বেয়া পায় নাকি আমাক কি বেয়া চকুৰে চাই নাকি 2025 চনত যে আমার বিটিসি নির্বাচন সেপ্টেম্বরত অনুষ্ঠিত হব বিটিসি যে 40টা যে পরিষদীয় সমষ্টি আছে 40টার ভিতৰত কোচ রাজবংশী জনগোষ্ঠী যিসমূহ অধ্যুষিত অঞ্চল আছে 5টা আমাক লাগিবই আর এবার কিন্তু আমি দেখিবলৈ পাইছো হসা হসি কই যে রাজনৈতিক ক্ষেত্রখনত কোচ রাজবংশীর জনগোষ্ঠী কিন্তু বিভিন্ন সময়ত ললিপপ দি আমাক কিন্তু ব্যবহার করে আহিছে বা বিটিসির যে আমার আগন্তুক নির্বাচন আহি আছে ইয়াত যদি আমাক প্রতিনিধি দিয়া নহয় অনাগত দিনত কিন্তু যে কোচ রাজবংশী জনগোষ্ঠী রাজনীতির পৰা যে হসা হসি কই ষড়যন্ত্র করে যেতে একটা নিশ্চয় করার একটা পরিকল্পনা যে আপনার বিজেপির কর্মীয়ে হোক কিন্তু কোচ রাজবংশী মানুষ দিব লাগিব অন্যথা কিন্তু আমি কোচ রাজবংশী বা আক্রাস হয়ে কিন্তু কেতিয়াও ইয়ার মানে বিকল্প আমি চিন্তা নকরিম প্রয়োজনত আমি কিন্তু নাগপুর লৈ যাম আর বিশেষ করে রাজনীতিভাবে আমি ইয়াত ডেভেলপ হব বিচাৰিছো যোৱা 15 বছর পৰা আজিৰ তারিখত যে কোচ রাজবংশী জনগোষ্ঠী হসা হসি কই রাজনীতিভাবে ষড়যন্ত্র করে আমার কিন্তু একটা ধ্বংসর একটা পরিকল্পনা রচিছে আর বিশেষকৈ যে আমার বর্তমান যে আমার অসমত বা বিটিআর সরকার যে আমার বিটিএডি চলি আছে বা এই আমার যে বিটিসি নির্বাচন আহি আছে এই নির্বাচনের পূর্বে যদি কোচ রাজবংশী জনগোষ্ঠীর জনজাতিকরণ বা যে জ্বলন্ত সমস্যা করা সমাধান করা নহয় নিশ্চয় কিন্তু ইয়ার কিন্তু ফল বিজেপি সরকারে ভোগিব লাগিব সদৌ কোচ রাজবংশী ছাত্র সন্থা চমুকৈ আক্ৰাশ হৈ গোসাইগাঁও প্রেস ক্লাবত বিশেষকৈ এখন সংবাদ মেল পাতিব লগা হৈছে আজিৰ এই সংবাদ মেলত আমার উপস্থিত আছে আমার সদৌ কোচ রাজবংশী ছাত্র সন্থার সভাপতি সম্মানীয় সুনীল রায় ডাঙৰীয়া লগতে আমার জিলা কমিটির নেতৃবর্গ ইয়াতে উপস্থিত আছে আজি বিশেষকৈ আমি সংবাদ মেল পাতিব লগা হৈছে দুটামান কাৰণত প্রথম কথা হৈছে আজি বিভিন্ন সময়ত কোচ রাজবংশী জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন আন্দোলন কাৰ্যসূচী হোক বিভিন্ন দাবী হোক আমি কিন্তু আক্ৰাশ হৈ বিভিন্ন সময়ত আমি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ বিশেষকৈ আমি আক্ৰাশ হৈ যোৱা 5 ফেব্ৰুৱাৰী তাৰিখত 2025 চনত আমি আমার মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ার নেতৃত্বত আমি আনুষ্ঠানিক এখন মিটিং উপস্থিত আছিলো আর বিশেষকৈ আমি আক্ৰাশ হৈ তাতে আমি 5 ফেব্ৰুৱাৰী তারিখত স্পষ্টভাবে আমি মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙরিয়াক আমি কৈছিলো যে আমার কোচ রাজবংশী জনগোষ্ঠীর বিষয়ে মানে বিশেষকৈ যি আমার জনজাতিকরণের সমস্যা পৃথক ক্ষমতাবোৰ রাজ্য আৰু যি আমাৰ সৰু সুৰা যিসমূহ সমস্যা আমি তাতে উত্থাপন কৰিছিলোঁ শেষত আমাক মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছিল যে আপোনালোকৰ যি সমস্যা বহুদিনীয়া সমস্যা পৃথক ক্ষমতাবোৰ ৰাজ্য জনজাতিকৰণকে ধৰি অহা যি আমাৰ বিটিসি নিৰ্বাচন তথা আমাৰ যি বিধানসভা নিৰ্বাচন আহি আছে নিশ্চয় ইয়াৰ আগতে আপোনালোকৰ সমস্যা আমি দিল্লী চৰকাৰলৈ আপোনালোকৰ প্ৰতিবেদন আমি পঠাই দিম কিন্তু আজিৰ তাৰিখত আমি এই কাৰণে ক'বলৈ আমি বাধ্য হৈছোঁ যে হসা হসিকৈ কোচ রাজবংশী জনগোষ্ঠীক লৈ অসম সরকারখনে বা বর্তমান বিজেপি সরকারখনে কি একচুয়ালি কোচ রাজবংশী জনগোষ্ঠীর ওপৰত কি হসা হসিকৈ মানে মিহিকিয়া দৃষ্টিৰে চাই নাকি আমার একটা অনুভব হৈছে যে বিগত দিন ধৰি আক্ৰাশ হৈ লগতে বিভিন্ন দল সংগঠন ধৰি যিসমূহ আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আছিলোঁ আৰু যাৰ পৰিপ্ৰেক্ষিতত আমাক কিন্তু বিভিন্ন সময়ত অসম চৰকাৰৰ পৰা আমাক নিমন্ত্ৰণ জনাই আলোচনাত বহিছিল আৰু সেই যোৱা আমি যি বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ এই বন্ধ কাৰ্যসূচীৰ লগত আলোচনা ৰাখি আমাক 5 ফেব্ৰুৱাৰীত আনুষ্ঠানিক আলোচনা হৈছিল এই আলোচনাত আমাৰ লগত বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ আশ্বাস দিছিল আমি আপোনালোকৰ এই মিডিয়াৰ যোগেদি আজিৰ সংবাদ মেলৰ যোগেদি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মনত পেলাই দিব বিচাৰিছোঁ যে যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে যি ধৰণে আপুনি আমাৰ লগত আলোচনা কৰিছিল যি ধৰণে আপুনি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ ওপৰত যি ধৰণে গুৰুত্ব কথা আপুনি কৈছিল আপুনি কি এতিয়াও কিয় এই ধৰণৰ কাৰ্যকাৰী কৰা নাই বা এই ক্ষেত্ৰত কিয় আজি তাৰিখত পজিটিভ দৃষ্টিভংগীত আমি দেখা নাই সেইকাৰণে আপোনালোকৰ সংবাদ মেলৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপি চৰকাৰক আমি আহ্বান কৰি বিচাৰিছোঁ যে যোৱা যি আমাৰ 5 ফেব্ৰুৱাৰী তাৰিখত যি ধৰণে গুৰুত্বপূৰ্ণ আলোচনা হৈছিল যি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ পঠোৱা কথা আছিল এইটো পুনৰাই আপোনাৰ মনত পেলাই দিব বিচাৰিছোঁ আৰু বিশেষকৈ যি আমাৰ বৰ্তমান যি আমাৰ অসমত বা বিটিআৰ সরকার যে আমার বিটিএডি চলি আছে বা এই আমার যে বিটিসি নির্বাচন আহি আছে এই নির্বাচনের পূর্বে যদি কোচ রাজবংশী জনগোষ্ঠীর জনজাতিকরণ বা যে জ্বলন্ত সমস্যা করা সমাধান করা নহয় নিশ্চয় কিন্তু ইয়ার কিন্তু ফল বিজেপি সরকারে ভোগিব লাগিব আর বিশেষকৈ যেহেতু সেপ্টেম্বর মাহত এবার যে আমার বিটিসি নির্বাচন আহি আছে বা বিটিসি নির্বাচন যে হব
এই ক্ষেত্ৰত কিন্তু আমি বাৰম্বাৰ কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপি চৰকাৰৰ যি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি আহ্বান কৰিছিলোঁ যে বিগত বিটিআৰবাসীয়ে বিশেষকৈ বিটিআৰত বা বিটিচিত আজি কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীক কিন্তু একপক্ষীয়ভাৱে ৰখা হৈছে আমি যোৱা হৈছোঁ আমাক বেয়া পায় নেকি আমাক কি বেয়া চকুৰে চাই নেকি আমাৰ অনুভৱ হৈছে আৰু এই ক্ষেত্ৰত আমি এইবাৰ যেহেতু বিটিচি নিৰ্বাচন আহি আছে এই 2025 চনত যি আমাৰ বিটিচি নিৰ্বাচন সেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছোঁ আক্ৰাশ হৈ দাবী উত্থাপন কৰিছোঁ যে কমেও বিটিচি যি 40টা যি পৰিষদীয় সমষ্টি আছে 40টাৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠী যিসমূহ অধ্যুষিত অঞ্চল আছে 5টাক আমাক লাগিবই আমি নামকেইটা ক'ব বিচাৰিছোঁ প্ৰথমতে 2 নং যি আমাৰ গুমা সমষ্টি আছে গুমা সমষ্টি 7 নং ফকৰেগ্ৰাম সমষ্টি 5 নম্বৰ আছে থুৰিবাৰী সমষ্টি 6 নম্বৰ মথনগুৰি সমষ্টি আৰু 17 নম্বৰ আমাৰ মদৈবাৰী সমষ্টি আমাৰ এইকেইটা যেহেতু কোচ ৰাজবংশী জনগোষ্ঠী অধ্যুষিত অঞ্চল এইকেইটা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থী আমাক বিশেষকৈ লাগিব আৰু এইকেইটা প্ৰাৰ্থী দিয়াৰ কাৰণে বিশেষকৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছিলোঁ কিছুদিন পূৰ্বে আমি অসমৰ যি বিজেপি চৰকাৰৰ যি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি কিন্তু মানে এই বস্তুখিনি অৱগত কৰিছিলোঁ যে বিশেষকৈ যেহেতু আমি বিটিআৰ চৰকাৰত বৰ্তমানে যেহেতু আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন আমি লাঞ্ছিত বঞ্চিত হৈ আহিছোঁ আৰু এইবাৰ কিন্তু আমি দেখিবলৈ পাইছোঁ সঁচাকৈ যে ৰাজনৈতিক ক্ষেত্ৰখনত কোচ ৰাজবংশী জনগোষ্ঠী কিন্তু বিভিন্ন সময়ত ললিপপ দি আমাক কিন্তু ব্যৱহাৰ কৰি আহিছে আৰু বিশেষকৈ এইবাৰ যদি আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল যিসমূহ সমষ্টি আছে এই সমষ্টিত যদি আমি বঞ্চিত কৰা হয় বা বিটিচিৰ যি আমাৰ আগন্তুক নিৰ্বাচন আহি আছে ইয়াত যদি আমাক প্ৰতিনিধি দিয়া নহয় অনাগত দিনত কিন্তু যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে ৰাজনীতিৰ পৰা যে সঁচাকৈ ষড়যন্ত্ৰ কৰি যেতিয়া এটা নিশ্চেষ কৰাৰ এটা পৰিকল্পনা এইটো কিন্তু আমাৰ অনুমান হৈছে সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি মানে আহ্বান কৰি বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যি আমাৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যে আমাৰ যিসমূহ কোচ ৰাজবংশী অধ্যুষিত যিসমূহ অঞ্চল আছে বিশেষকৈ আমি 5টা সমষ্টি আমি দাবী উত্থাপন কৰিছোঁ যে আপোনালোকৰ বিজেপিৰ কৰ্মীয়ে হওক কিন্তু কোচ ৰাজবংশী মানুহ দিব লাগিব আমি ষ্ট্ৰংলি দাবীদাৰ কৰিছোঁ যে এইকেইটা সমষ্টিত আমাক কোচ ৰাজবংশীৰ প্ৰাৰ্থী দিব লাগিব অন্যথা কিন্তু আমি কোচ ৰাজবংশী বা আক্ৰাশ হৈ কিন্তু কেতিয়াও ইয়াৰ মানে বিকল্প আমি চিন্তা নকৰিম আৰু বিশেষকৈ এই দাবীৰ ওপৰত আমি অচিৰেই আমাৰ যি 5টা সমষ্টি কোচ ৰাজবংশী জনগোষ্ঠী যে প্ৰাৰ্থী দিব লাগে অচিৰেই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ কৰিম আৰু অচিৰেই আমাৰ অসমৰ যি বিজেপিৰ যি আমাৰ সভাপতি আছে দিলীপ শইকীয়া ডাঙৰীয়া আমি লগ কৰিম প্ৰয়োজনত আমি কিন্তু নাগপুৰলৈ যাম যে আমাৰ কোচ ৰাজবংশী সমষ্টিৰ বা যিসমূহ আমাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চল আছে এই অঞ্চলসমূহত কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ কেণ্ডিডেট দিব লাগে আৰু বিশেষকৈ ৰাজনীতিভাৱে আমি ইয়াত অলপ ডেভেলপ হ'ব বিচাৰিছোঁ আৰু বিশেষকৈ আমি দেখি আছোঁ যোৱা 15 বছৰৰ পৰা আজিৰ তাৰিখত যে কোচ ৰাজবংশী জনগোষ্ঠী সঁচাকৈ ৰাজনীতিভাৱে ষড়যন্ত্ৰ কৰি আমাক কিন্তু এটা ধ্বংসৰ এটা পৰিকল্পনা ৰচিছে আৰু এইবুলি যদি আমি ইয়াতে ভূমিকা আমি দেখা নাপাওঁ নিশ্চয় কিন্তু কোচ ৰাজবংশীক যে সঁচাকৈ ধ্বংস কৰিব এইটো কিন্তু আমাৰ এটা অনুমান হৈছে সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আহ্বান কৰিছোঁ অতি সোনকালে আমাৰ যিসমূহ দাবী এই দাবীসমূহ ফুলফিল কৰক লগতে জনজাতিকৰণৰ যিটো প্ৰসংগ অতি সোনকালে সমাধান কৰাৰ ব্যৱস্থা কৰক আৰু বিশেষকৈ আমি আপোনাৰ মিডিয়াৰ যোগেদি এইখিনি ক'ব বিচাৰিছোঁ যে যোৱা দিনবোৰত আমি বিভিন্ন মেল মিটিঙত আমি কৈ থাকোঁ যে আমাৰ যিসমূহ কোচ ৰাজবংশী অধ্যুষিত অঞ্চল আছে বিশেষকৈ আমাৰ ফকীৰাগ্ৰাম সমষ্টি আজি আপোনালোকে জানে আমাৰ এই ফকীৰাগ্ৰাম সমষ্টিত কোচ ৰাজবংশী মানুহ তাতে বহুত কিন্তু আজিৰ তাৰিখতো কোচ ৰাজবংশী সমষ্টিৰ যি আমাৰ এটা মানে আন্তঃগাঁথনি তাতে যি আমাৰ মেজৰিটি এই মেজৰিটি কিন্তু আজিৰ তাৰিখত কোনো ধৰণৰ চৰকাৰখনে গুৰুত্ব দিয়া নাই বিগত বিপিএফ চৰকাৰো গুৰুত্ব দিয়া নাই বৰ্তমান যি ইউপিপিএল চৰকাৰ আছে তাতো আমাৰ গুৰুত্ব নাই আৰু বিজেপি চৰকাৰ যিহেতু অসমত চলাই আছে কিন্তু তাতো আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে বিশেষকৈ আমাৰ ফকীৰাগ্ৰাম সমষ্টিখন কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থী লাগিব আৰু যদি নিদিয়ে নিশ্চয় কিন্তু বিজেপিৰ কাৰণে এটা বেয়া দিন হ'ব বুলি আমি স্পষ্টকৈ কৈ দিছোঁ আৰু বিশেষকৈ আমাৰ যিসমূহ সমস্যা আছে আমি পৃথকে আমি আলোচনাৰ কাৰণে আমি সাজু আছোঁ কিন্তু আমাৰ বাস্তৱ ক্ষেত্ৰত আমাৰ যিসমূহ সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিব লাগিব আৰু আপোনালোকৰ এই মিডিয়াৰ যোগেদি সংবাদ মেলৰ যোগেদি বিশেষকৈ আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনিক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আজিৰ তাৰিখত বিভিন্ন সময়ত আমাৰ কোচ ৰাজবংশী স্বগোষ্ঠীয় দলসমূহ কিন্তু বিভক্ত বহুতো ভাগত বিভক্ত এইটো বস্তু স্পষ্ট কথা যে আমি বিভক্ত হ'ব পাৰোঁ কিন্তু আমাৰ জাতীয় সেন্টিমেন্ট বা জাতীয় সত্তাত কিন্তু আমি এক
ইতিমধ্যে আমাৰ গাঁৱে ভূঞে আমাৰ যিসমূহ বিভিন্ন জাতীয় দল সংগঠন ইতিমধ্যে আমাৰ মেল মিটিং চলি আছে ইতিমধ্যে আমাৰ স্বগোষ্ঠীয় জনগোষ্ঠীৰ কাৰণে যি আমাৰ যি বিটিসি নিৰ্বাচনৰ কাৰণে যি চিন্তা ইতিমধ্যে কিন্তু আমাৰ মানে ভাগে ভাগে কিন্তু এটা বৈঠকৰ পৰ্যায় চলি আছে আৰু ইতিমধ্যে বৈঠক আমাৰ অব্যাহত আছে সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিশেষকৈ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক যে অতি সোনকালে কমসে কম এইবাৰ আমাক 5টা কেণ্ডিডেট আমাক লাগিবই কোচৰাজবংশী জনগোষ্ঠীক